পুনৰ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আজি আহিছোঁ। আজি মোৰ ৰেচিপিটো হ'ব ইয়াৰ লোকেল ৰৌ মাছৰ আপোনাৰ জাতিলাওৰ লগত বনাম। লোকেল ৰৌ মাছ জাতিলাওৰ লগত সম্পূৰ্ণ থলুৱাকৈ হ'ব। এইখিনি হ'ল জাতিলাও কুটি থোৱা আছে ধুনীয়াকৈ, আলু আছে, পিঁয়াজ আছে আৰু এয়া নহৰু বটা অকণমান আছে আৰু এয়া চৰ্বি আৰু পেটুখিনি আছে। এইখিনি বনাম বন্ধাকবিৰ লগত। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে পলমকৈ হ'লেও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলো শুভাকাংক্ষী লৈ মই জ্ঞাপন কৰিলোঁ। এতিয়া মোৰ কেৰাহীটো গৰম হৈ গৈছে, তেলটো দিম এতিয়া। তেলটো মোৰ গৰম হৈ গৈছে, এতিয়া মই মাছটো দি দিম ইয়াত। মোৰ এতিয়া মাছখিনি সম্পূৰ্ণকৈ ফ্ৰাই কৰা হৈ গ'ল। সম্পূৰ্ণ মানে হাফ ফ্ৰাই কৰিছোঁ। এতিয়া মাছখিনি কাঢ়োঁ ধুনীয়াকৈ, তলিয়াটা কাঢ়োঁ। মই জানেই নহয় আৰু বেছি বস্তু নেলেতিয়াওঁ। এতিয়া মই আলুটো দিম ইয়াত। আলুটো ফ্ৰাই হৈ গ'ল মোৰ। এতিয়া ধুনীয়াকৈ মই কাঢ়ি থ'ম, মাছৰ লগতে কাঢ়ি থ'ম। টুকুৰা আলু পৰি গ'ল মোৰ। এইটোক কয় মেথি গুটি। এনেকৈ মেথি গুটি দুটা পেলাই দিব ইয়াত, দুটা শুকান জলকীয়া। এতিয়া পিঁয়াজটো দি দিম মই। এক চামুচ হালধি দি দিব আৰু বিলাহীটো দি দিব। কাশ্মীৰী পাউডাৰ। এতিয়া আদা নহৰু বটা পেষ্টটো দি দিছোঁ। এতিয়া জাতিলাওটো দি দিম ইয়াত। এতিয়া বাছি বাছি আলুটো দি দিম ইয়াত। এতিয়া মাছখিনি দিম ইয়াত ধুনীয়াকৈ, লাপ মাৰি দিব। এতিয়া পানীটো দি দিম, সৰহকৈ দিম পানী। একদম আধা ঘণ্টামান উতলাই ৰাখি দিম। লোকেল মাছটো অলপ উতলাব লাগে, তেতিয়া সোৱাদটো ওলায়। চব মাছৰ কালাৰটো খুব ধুনীয়া আহিছে। এতিয়া গাপ মাৰি দিম। এতিয়া ধনিয়াটো দি দিছোঁ। নতুন খানা এটা আছে, আৰু এটা কৈ দিছিলোঁ আগতে, বন্ধাকবি আৰু মাছৰ পেটু। ইয়াত তেল দিম এতিয়া। তেল বেছি নিদিওঁ কাৰণ ইয়াত চৰ্বি ঢেৰ আছে। পিঁয়াজ, ৰৌ মাছৰ পেটু কোনে খাই ভাল পায় মোক ক'বচোন। মই কিন্তু খাই বহুত ভাল পাওঁ। খালি পিঠটো দি নিদিব আৰু, সেয়া পেটু নহয় আৰু, বৰ বিষ হ'ব। হালধি দিব লাগে অকণমান, তেলতে দি দিব। চব কিমান তেল ওলাই গ'ল। কেঁচা জলকীয়া কেইটামান দি দিছোঁ, আৰু দিব লাগিব। বন্ধাকবি, নিমখ। মোৰ বন্ধাকবি পেটু ভাজি হৈ গ'ল চব, কি ধুনীয়া তেল ওলাইছে।
বুজিছেনে মোৰ এতিয়া সম্পূৰ্ণ খানা ৰেডি হৈ গ'ল মই বাঢ়ি কৰি লওঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব এতিয়া মই সম্পূৰ্ণকৈ বাঢ়ি ল'লোঁ এতিয়া মই খাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই খাওঁ বহুত ভোক লাগিছে পেটু ভাজি পুৰা জাল হৈছে